যুদ্ধটো আৰু আগুৱাই যাব আৰু বেছিহে যুদ্ধ আছে এটা যুদ্ধ শেষ হ'লে আৰু এটা যুদ্ধ শেষ মানে আহে গতিকে ৰাজনৈতিক কথাটো আজি মই পাতিব বিচৰা নাই এতিয়া যোৱাকালি যোৱা পৰহি চুক্তি হৈ গৈছে সকলো আনন্দ দেখিবলৈ পাইছে এটা শান্তি প্ৰতিষ্ঠা আপোনালোকে ওদালগুৰিৰ মানুহ আজি NDPৰ যিটো চুক্তি হ'ল ইয়াৰ পিছত সবতকৈ ফূৰ্তিটো আপোনালোকৰে হৈছে গতিকে ইয়াত আৰু সশস্ত্ৰ সংগ্ৰাম নাই মানে সকলো এটা ডেমক্ৰেটিক এটা বাতাবৰণৰ মাজত সকলো মৰম স্নেহ সকলোৱে আন্তৰিকতাৰে এজনে আনজনক মৰম স্নেহ আৰু বিশ্বাসৰ মাজেদি আগবাঢ়ি যাব পাৰিব এটা সুস্থিৰতা আহিব সমাজত যিটো আমি বিচাৰিছিলোঁ যে দীৰ্ঘদিন সশস্ত্ৰ সংগ্ৰামৰ কাৰণে মানুহৰ যিটো মানে আনচাৰ্টেনিটি ইনষ্টেবিলিটি যিটো ভয় সংখ্যা এইবিলাক যে চলি আছিলে ইয়াৰ পিছত আৰু এইবিলাক নাই ইয়াত আৰু এটা শান্তি স্থাপন হ'ব শান্তি স্থাপন ইতিমধ্যে হৈ গৈছে সকলো নিজৰ মূৰ দাঙি পেলাই জীয়াই থাকিব পাৰিব সকলো নিজৰ মনৰ কথাবিলাক মানে কৰিব পাৰিব যদি ভয় কৰিছিলে কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ নিজৰ অধিকাৰ বিচাৰি যিসকলে অস্ত্ৰ লৈ সংগ্ৰাম কৰিছিলে আজি ঘৰত আহিল সিটো যাহাতে মানুহে এটা বেয়া দৃষ্টিৰে নাচায় বহুতে বহুত ক'ব বিচাৰিছে কিন্তু মই আহ্বান কৰিম যে তেখেতসকলে সমাজৰ কাৰণে সংগ্ৰাম কৰিছিলে আজি সমাজত ঘূৰি আহিব বিচাৰিছে সংগ্ৰামৰ সময়ত যদি কাৰোবা এটা বেয়া কথা কৈছিলে কাৰোবা কেতিয়াবা মানে কিবা এটা ভীতি প্ৰদৰ্শন কৰিব লগা হ'ল এই কথাবিলাক ধৰি থাকিব নালাগে সমাজে আঁকোৱালি ল'ব লাগিব মই তেখেতসকলকো আহ্বান কৰিছোঁ যে সশস্ত্ৰ সংগ্ৰামী হিচাপে যিবিলাক কাম কৰিছিলে আজি সমাজত ঘূৰি অহাৰ পিছত সম্পূৰ্ণ শান্তি সম্প্ৰীতিৰে সকলো লগত মিলাপ্ৰীতি হৈ থাকিব লাগিব আৰু সমাজখন এটা সুস্থ পৰিৱেশত গঢ়িব লাগিব এটা কথা উত্থাপন কৰিছে যে আপোনালোকে হাইজেক কৰিছে আপুনি হাইজেক কৰি NDP হাইজেক কৰি অভিযোগ এটা কৰিছে যে হাইজেক কৰা বুলি আগ্ৰামাইহে হাইজেক কৰিছিলে চেষ্টা কৰিছিলে NDP কোনো হাইজেক কৰিব নোৱাৰে NDP 34 ইয়াৰ্ছ সংগ্ৰাম কৰিছে আৰু 34 ইয়াৰ্ছ সংগ্ৰাম কৰাৰ বিনিময়ত আজি এই অৱস্থালৈ আহিছে আজি বিশ্বত এটা এইটো ডাঙৰ এটা উদাহৰণ ভাৰতবৰ্ষৰ কাৰণে এইটো ডাঙৰ এটা উদাহৰণ সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ ভাৰত চৰকাৰকো মই মানে ধন্যবাদ জনাইছোঁ অসম চৰকাৰকো তেখেতসকলেও ইমানখিনি পদক্ষেপ লৈ পেলাই আজি এইটো শান্তি স্থাপন কৰিবলৈ কাম কৰিছে গতিকে ইয়াত হাইজেকৰ কোনো প্ৰশ্ন নহয় 34 ইয়াৰ্ছ মুভমেণ্ট কিমান মানুহ মৰি গ'ল কিমান ব্লাডশ্বেড হ'ল কিমান গুলীবিদ্ধ হ'ল কিমান জেলত যাব লগা হ'ল কিমান ঘৰ সংসাৰ এৰি পেলাই ইমান দিন হাবিয়ে জংঘলে মানে ভূটানে ম্যানমাৰে ঘূৰি আছিলে এই ল'ৰাবিলাক আজি ঘৰলৈ ঘূৰি আহিছে ইয়াত হাইজেকৰ কোনো প্ৰশ্ন নাই নিখিল বড়ো ছাত্ৰ সন্থাক ভাৰত চৰকাৰে আগভাগ লোৱাটো বিচাৰিছিলে আৰু সেই হিচাপে আপোনালোকে দেখিবলৈ পাইছে NDP প্ৰগ্ৰেছিভ আৰু আমি কেনেকৈ একেলগে আমি আন্দোলন কৰি আহিছোঁ